জোৱাই হিচাপে বৰ ভাল, মা দেউতাক একদম পতাই ৰখাত বৰ ভাল। বিৰাট ভাল। আজিকালিও কেতিয়াবা কিবা কথাত যদি মই অকণমান উচ্চ স্বৰত কথা কওঁ, মায়ে এতিয়াও তাৰমানে এই বিয়াৰ 24 বছৰৰ পিছতো মা দেউতাই মোকে ক'ব, তোমাৰ খংটো অলপ বেছি, বেচেৰাটো সি একোৱেই নেমাতে। মাহঁতৰ আগত মোৰ আগত একো নকয়, কেতিয়াও নকয়। আৰু মা দেউতাক মানে তুমি আগতে গোলাঘাটত যেতিয়া আছিলে খুব ভাল পায় তালৈ গৈ পেলাই, আচলতে দেই পৰিৱেশটো ভাল পায়। তোমাৰ ডাঙৰ বাৰী পুখুৰী আছিলে, বা গাঁৱলৈ গৈও ভাল পায়। বহুত আগতে মানে একদম জোতা চোতা খুলি গাড়ীতে সাজো তেওঁ, একদম গাড়ীৰ পৰা খালী ভৰিৰে নামি বাৰীখনলৈ প্ৰথম সোমাব, দেউতা কি কৰিছে, কি গোটাই থৈছে মোলে, কি হেৰি কৰিছে, বৰশী চৰশী লৈ পিছফালে পুখুৰী মাছ আহক নাহক মুঠতে বৰশীটো পাই দিনটোৱে থাকিব লাগিলে। পিছফালে আমাৰ বৰ্তা এজন আছিলে, আমি বৰ্তা বুলি মাতো, খুব ঘৰুৱা। তেওঁ সদায় জোকায় মানে, জোৱাই আহিছে নিজে মাছ ধৰি পুখুৰীত খাব লগা হৈছে ন।